সন্মানীয় শিক্ষাগুৰুসকল, আহক এটি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰোঁ। সেইটো হ'ল হেকাথন। হেকাথন মানে কি, ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব, সকলো তথ্য আপোনালোকক এই ভিডিঅ' যোগেদি দিম। তাৰ আগতে আমি যিটো ইম্পৰ্টেণ্ট লেটাৰ ইছ্যু হৈছে, আমাৰ নিৰ্দেশনা আহিছে, সেইটোৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। আপোনালোক লক্ষ্য কৰিছে, উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, I am to inform you that students under school education are to be encouraged towards acquiring the conceptual understanding, logical decision-making capacity, creativity, critical thinking in their day-to-day life, as per NEP 2020. মানে আমাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, সেইটো মতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ক্ৰিটিকেল থিংকিং আৰু লজিকেল থিংকিং, আমাৰ প্ৰব্লেম সলভিং এটিটিউড ডেভেলপ কৰিবৰ কাৰণে ষ্টেপ ল'ব লাগিব। তাৰ বাবে এই লেটাৰখনত দিয়া আছে। চৰকাৰে কি কৰিছে, আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ এৰাউণ্ড 120 প্ৰব্লেমছ ল'ৰা ছোৱালীৰ কাৰণে দি দিছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ গ্ৰেড অনুযায়ী এই প্ৰব্লেমসমূহ কি কৰিব লাগিব, ছল্ভ কৰিব লাগিব আৰু ইয়াৰ সলিউশ্যন ফৰৱাৰ্ড কৰিব লাগিব। আমি চাওঁ, টু select one active teacher from each upper primary, secondary and senior secondary school select কৰিব লাগিব। After sharing on the process of hackathon, the identified problems issues will have to be provided to the student. আমাৰ মিটিং হ'ব, ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা হ'ব আৰু তেওঁলোকক ডিফাৰেণ্ট প্ৰব্লেমসমূহ দিয়া হ'ব আৰু দুটা গ্ৰুপত বিভক্ত কৰা হ'ব। গ্ৰুপ এ য'ত 6 to 8 লৈকে ল'ৰা ছোৱালী থাকিব আৰু গ্ৰুপ বি য'ত 9 পৰা 12 লৈকে ল'ৰা ছোৱালী থাকিব। দ্য নোডেল টিচাৰ উইল প্ৰভাইড উইথ দ্য প্ৰিণ্টেড ভাৰ্চন, দেট ইজ প্ৰব্লেমৰ হাৰ্ড কপি দিয়া হ'ব। আৰ্যবাৰ ছায়েন্স চেণ্টাৰ ইয়াত সহযোগ কৰিব। দ্য কোঅৰ্ডিনেটৰ অফ আৰ্যবাৰ ছায়েন্স চেণ্টাৰ এছ'চিয়েশ্যন উইথ ব্লক MIS, এক্সপাৰ্ট BRPs, এক্সপাৰ্ট টিচাৰ সকলোৱে এই ক্ষেত্ৰত আমাৰ সহায় কৰিব যে কিদৰে কৰিব পৰা যায়। দেন ওৱান গ্ৰুপ টু বি ফৰ্মড ক্লাছ ৱাইজ কম্প্ৰাইজিং 3 to 4 ষ্টুডেণ্ট। প্ৰত্যেক শ্ৰেণীৰ 3-4জন ছাত্ৰ ছাত্ৰী লৈ কিনে এটা গ্ৰুপ ফৰ্ম কৰিব লাগিব আৰু প্ৰব্লেমসমূহ ছল্ভ কৰিবৰ কাৰণে দিব লাগিব। তো আমি 120 প্ৰব্লেমছ কি ক্ষেত্ৰত আছে, এনে থুলমূলকৈ এটা আভাস চাওঁ আমি। ফিটনেছৰ ওপৰত আছে, হেৰিটেজ কালচাৰৰ ওপৰত আছে, মেডিকেল টেকন'লজিৰ ওপৰত আছে, স্মাৰ্ট ভেহিকলৰ ওপৰত আছে, এগ্ৰিকালচাৰ, ৰবটিক্স, টুৰিজম, ৰিনিউৱেবল ছাষ্টেইনেবল এনাৰ্জি, স্মাৰ্ট এডুকেশ্যন, ডিজাষ্টাৰ মেনেজমেণ্ট, এইবিলাকৰ বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে আমাৰ প্ৰজেক্ট বনাব লাগিব বা প্ৰব্লেম ছল্ভ কৰিব লাগিব। এতিয়া বিতংভাৱে চাওঁ যে প্ৰত্যেক ডিপাৰ্টমেণ্টে কেনেকুৱাকৈ কি দিছে। চেৰিকালচাৰে দিছে লেক অফ এডিকুৱেট মেন পাৱাৰ, কিদৰে সমস্যাই সমাধান কৰিব পৰা যায় ছাত্ৰ ছাত্ৰীয়ে ছল্ভ কৰিব লাগিব বা ছাত্ৰ ছাত্ৰীয়ে নিজৰ বিবেকেৰে এই সমস্যা সমাধান কৰিব পৰা যায়, এইটো লিপিবদ্ধ কৰি দিব। ইনচাফিচিয়েণ্ট কোৱান্টিটি অফ কোৱালিটি চিল্ক ৱাৰ্ম, এইটো এটা সমস্যা। ইভেন ডিউ টু দ্য ৰাইজ ইন ইনভাইৰমেণ্টেল পলিউশ্যন, ইনভাইৰমেণ্টেল পলিউশ্যন এইটো এটা সমস্যা। গ্ল'বেল ৱাৰ্মিং এটা সমস্যা, এইটো চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছে। তাৰপিছত কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্টছ, মডিফিকেশ্যন অফ দ্য চিলেবাছ তেওঁলোকৰ মতে এটা বিগ প্ৰব্লেম যিটো ছল্ভ কৰিব লাগিব। লেক অফ প্ৰপাৰ স্পেচিয়েলাইজ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, এবচেঞ্চ অফ ট্ৰেইন টিচাৰ্ছ নাই। তো এনেকুৱা প্ৰব্লেমসমূহ আমাৰ কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্টৰ পৰা আহিছে। ফিচাৰীৰ পৰা কি আহিছে, লেক অফ MIS ইন ফিচাৰী ছেক্টৰ ফৰ ডাটা মেনেজমেণ্ট কাৰণে MISৰ মানে সমস্যা হৈছে, নাই তেওঁলোকৰ ওচৰত। লেক অফ মোবাইল এপছ নাই, এইটো হ'ল ফিচাৰী। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ চাওঁ, ৱাটাৰ ডিষ্ট্ৰিবিউশ্যন, এইটো ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৱাটাৰ ডিষ্ট্ৰিবিউশ্যন, ৰিয়েলাইজেশ্যন অফ ইৰিগেশ্যন ছাৰ্ভিচ, এই দুটা বিশেষ সমস্যা তেওঁলোকে দিছে। ডিউৰিং দ্য ছাপ্লাই অফ ইৰিগেশ্যন ৱাটাৰ টু দ্য ক্ৰপ ফিল্ডছ, ইট বিং অবজাৰ্ভ ডেট বেনিফিচিয়াৰিজ ডু নট কণ্ট্ৰল দ্য কেনেল, আৰু যাৰ ফলত কি হয়, ডিষ্ট্ৰিবিউশ্যন ইভেন নহয়। তো চিলড্ৰেন মে বি ইনভলভড ইন এডুকেটিং দ্য পাব্লিক বাই মেল্টিং দেয়াৰ পেৰেণ্টছ এৱেৰ অফ দ্য গভৰ্ণমেণ্ট ফৰ প্ৰপাৰ মেনেজমেণ্ট। এইবিলাক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰাৰ পিছত এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব। এতিয়া আমি স্কুল এণ্ড এডুকেশ্যনৰ লগত জড়িত থকা দুটা সমস্যা চাওঁ। স্কুল হাইজিন, মেইনটেনেন্স অফ হাইজিন টয়লেটছ, এইটো বিগাৰ এটা সমস্যা বিদ্যালয়সমূহৰ কাৰণে। ছাত্ৰ ছাত্ৰীয়ে এই দিশত কি নিজৰ ছাজেশ্যন দিব পাৰে, ভেৰি গুড পইণ্ট যিটো আমাৰ ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰে। এডাপ্টেশ্যন টেকন'লজি, লেক অফ মটিভেশ্যন ইউজিং ICT,
আমি লক্ষ্য কৰিছোঁ ডে বাই ডে ICT ইউজ বাঢ়ি গৈছে, কিন্তু ষ্টুডেণ্টছ এজ ৱেল এজ টিচাৰ কমিউনিটি ছ'চাইটি ইউজ কৰিবৰ কাৰণে ইমান মটিভেটেড নহয়। তো এইটো সমস্যা কিদৰে সমাধান কৰিব পৰা যায়? আৰু আটাইতকৈ বাৰ্নিং ইছ্যু হ'ল ছেক্স এডুকেশ্যন, যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যে কম বয়সত বিয়া পাতিলে কি হ'ব, বা ছেক্স এডুকেশ্যন নথকাৰ কাৰণে এবচেণ্টি ড্ৰপ আউটো বাঢ়িছে, এইবিলাকৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীয়ে নিজৰ মতামত আগবঢ়াব পাৰে। এলিমেণ্টেৰী এডুকেশ্যনৰ ক্ষেত্ৰতো আমি দেখিছোঁ some officials are not able to cope with the implementation of the technology in office. আমাৰ প্ৰাইমেৰী স্কুলত থকা শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা ষ্টাফে হওক, তেওঁলোক টেকন'লজি ইউজ কৰিবৰ কাৰণে বহুত এনেকুৱা অফিচিয়েল আছে সক্ষম নহয়। এই সমস্যা কিদৰে সমাধান কৰিব পৰা যায়, বা অন্যান্য এনেকুৱা বহুত সমস্যা ইয়াত লিখা আছে, যিকোনো এটা সমস্যাৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে নিজৰ মতামত আগবঢ়াব পাৰে। ছইল কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ যে ছইল কনজাৰ্ভেশ্যন ভেৰি ইম্পৰ্টেণ্ট, কাৰণ আপাৰ ছইল ফাৰ্টাইল হয়, আমি সকলোৱে গম পাওঁ। তো শ্বৰ্টেজ অফ মেন পাৱাৰ আছে। আৰু কি সমস্যা আছে আমি চাওঁ, ইমপ্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, এইটো প্ৰত্যেক ডিপাৰ্টমেণ্টে দিছে। লেক অফ স্কিল বা ফাণ্ড শ্বৰ্টেজ, এনেকুৱা সমস্যা প্ৰায় ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। প্ৰপাৰ এৱেৰনেছৰ অভাৱ, সেইটো আমাৰ এডুকেশ্যন ক্ষেত্ৰতো আছে, বা অন্যান্য ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও এৱেৰনেছৰ প্ৰব্লেমটো দেখুৱাইছে। এইটো হ'ল ছইল কনজাৰ্ভেশ্যনৰ সমস্যাসমূহ। ওপৰত আমি অলপ উল্লেখ কৰিছিলোঁ এলিমেণ্টেৰী এডুকেশ্যন বা আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে দিয়া সমস্যাসমূহ। তাৰ আগে আমি ফিচাৰী, চেৰিকালচাৰ বা অন্যান্য বহুত ডিপাৰ্টমেণ্টৰ সমস্যাসমূহ, টোটেল 120 সমস্যা ছাত্ৰ ছাত্ৰীয়ে ছল্ভ কৰিব লাগিব। চ' আশা কৰি আপোনালোক ভিডিঅ' ভাল পালে কাইণ্ডলি মোৰ এণ্ড মোৰ কৰিব, যাতে সকলোৱে এই তথ্যসমূহ লাভ কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহে সমস্যা সমাধানৰ ক্ষেত্ৰত। কাৰণ সমস্যা সমাধান কৰিলেহে ব্ৰেইন ডেভেলপমেণ্ট হয়, আৰু ইন ফিউচাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতে আগবাঢ়ি যাব পাৰিব। চ' থেংকছ ফৰ ৱাচিং মাই চেনেল এণ্ড ছাপৰ্টিং মাই চেনেল। থেংকছ ওৱান্স এগেইন।